কৃষ্ণ আমাৰ ইষ্টদেৱ, শংকৰ আমাৰ গুৰু, দুয়োজনাই হৃদয়ৰ ভকত কল্পতৰু। আমি এই নামভাগ খৰচাপৰিৰ মাধ্যমেৰে গাওঁ। বহুতে আমাক সুধিছিলে যে ইষ্টদেৱ বুলি যে আপুনি নামভাগ ডাকিলে, ইষ্টদেৱ মানে কিনো? আমি সহজ ভাষাত এনেকৈ ক'ব পাৰোঁ যে যিজন আপুনি হৃদয়ৰ পৰা পূজে, হৃদয়ৰ নিৰ্ভীক কোণৰ পৰা আধ্যাত্মিক মনোভাৱেৰে আপুনি সাধনা কৰে যিজনক, তেখেতেই আপোনাৰ কাৰণে ইষ্টদেৱ। আপোনাৰ বাবে হয়তো মহাদেৱো হ'ব পাৰে, আপোনাৰ বাবে হয়তো গণেশ বাবাও হ'ব পাৰে, আপোনাৰ বাবে শ্ৰীকৃষ্ণও হ'ব পাৰে। আপুনি হৃদয়ৰ পৰা যাক পূজে সেইজনেই আপোনাৰ কাৰণে ইষ্টদেৱ। এই কৃষ্ণ আমাৰ ইষ্টদেৱ, শংকৰ আমাৰ গুৰু, দুয়োজনাই হৃদয়ৰ ভকত দুয়োজনকে আমি প্ৰাণত সোমোৱাই থৈছোঁ, ইফালে শংকৰদেৱ গুৰুজনাক আৰু ইফালে আমাৰ পৰম পিতা পৰমেশ্বৰক, আৰু ৩৩ কোটি দেৱ দেৱীটো আছেই আমাৰ সতে। এই কৃষ্ণ আমাৰ ইষ্টদেৱ, শংকৰ আমাৰ গুৰু, দুয়োজনাই হৃদয়ৰ ভকত কল্পতৰু।